Welcome to my YouTube channel SMS tutorial. আজি এইটো ভিডিঅ'ত কম যে পেটিএমৰ নিউ প্ৰমো কোড ওলাইছে 30 টকা ৰিচাৰ্জ কৰিলে আপুনি 30 টকাই ঘূৰাই পাব পেটিএমটো ওপেন কৰিব মই পেটিএমটো ওপেন কৰিছো আপুনি কি কৰিব লাগিব মোবাইলত যাব যোৱাৰ পিছত ইয়াত মোবাইল নাম্বাৰটো আপুনি দিব তাৰ ইয়াত কণ্ডিশ্যন আছে আপুনি নিউ নম্বৰ দিব লাগিব আগতে যাতে পেটিএমৰ পৰা ৰিচাৰ্জ নোহোৱা যেটো নম্বৰ হেতু নম্বৰ দিব লাগিব মই এটা নম্বৰ সিলেক্ট কৰি আছো মই এটা নাম্বাৰ সিলেক্ট কৰিলো ইয়াত কাৰেন্ট অপাৰেটৰটো দিব এয়াৰটেল এইটো নাম্বাৰ হয় আৰু আসাম দিয়াৰ পিছত টোটাল এমাউন্ট ইয়াত 30 रुपीस দিব দিয়াৰ পিছত প্ৰসেস টু ৰিচাৰ্জ এট ক্লিক কৰিব যদি মোৰ ভিডিওটো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব তলত লিখা আছে হেভ এ প্ৰমো কোড ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত আকৌ লিখা আছে হেভ এ প্ৰমো কোড এন্টাৰ ইয়াত লিখিব কেপিটেল লেটাৰত 30 रुपीस 30 লিখি আকৌ 30 লিখি দিব লিখি দিয়াৰ পিছত এপ্লাই বুলি লিখা আছে এপ্লাই ক্লিক কৰিব ক্লিক কৰাৰ পিছত এপ্লাই হৈ গৈছে এতিয়া আপুনি কি কৰিব ইয়াত লিখা আছে সাকসেস পেটিএম ওয়ালেট লয়ালটি ক্যাশব্যাক অফ 30 অফ RS30 উইল বি ক্রেডিট ইন ইউর অ্যাকাউন্ট উইথিন 24 ঘণ্টা ইয়াত লিখা আছে 24 ঘণ্টাৰ ভিতৰত আপোনাৰ 30 টকাটো ক্যাশব্যাক দি দিব মই প্ৰসেসিংত মাৰি আছো ৰিচাৰ্জটো হৈ যাব ট্রাক রিচার্জ সাকসেসফুল হয়েছে অর্ডার নাম্বার এইটো নাম্বার রিচার্জ সাকসেসফুল হয়েছে যদি মোৰ ভিডিওটো ভাল লাগে প্লিজ মোৰ চ্যানেলটো সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু পাৰিলে ভিডিওটো শেয়াৰ কৰিব ওকে বাই টেক কেয়ার জয় আই